গুদাম মাৰিব নালাগে দেই গৰমৰ কথা এতিয়া যে ঘৰ পালি গুদামটো মাৰিলি হ'ল এতিয়া আৰু গুদাম নামাৰিলেও কথা নাই গৰমত আৰু চোলা তোলা খুলি দিছোঁ আৰু গৰম বহুত মানে ৰ'দো দি আছে। হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল প্ৰদীপচন মিউজিকেল। মোৰ সৰু ভাগিনৰ আজি বিয়াৰ দিন ঠিক কৰিব যাম, আপোনালোকে চাই থাকক। বাইদেউ তাৰমানে কি এই বাইদেউহঁতৰ ঘৰত আহিছোঁ মই আজি মানে ভাগিন আছে, মই আপোনালোকক দেখুৱাই আছোঁ মই কিয় আহিছোঁ আৰু ক'ত যাম আপোনালোকক মই কৈ আছোঁ, আপোনালোকে শুনি থাকক। ভাগিন মানে এই ভাগিনৰে মই আজি বিয়াৰ মানে দিন ল'ব যাম, মানে সেইকাৰণে মই আহিছোঁ। আজি বিয়া হ'ব আঘোণৰ 20 তাৰিখ মানে ডিচেম্বৰৰ 7 তাৰিখ। আপোনালোককো বিয়াক মাতিলোঁ, আপোনালোক সকলো বিয়াক আহিব মানে ধৰক আশীৰ্বাদ কৰিব আৰু বাছ। এই আমি গমন কৰিছোঁ খোৱাকপুৰ বাক্সা জিলালৈ। কইনাকতে বহুত দূৰত ঠিক কৰা গৈছে, যাওঁতে 2 ঘণ্টামান লাগিব। তাতে আজি ভাল ভাল বস্তু খাব পাম, আপোনালোকক দেখুৱাম, চাই থাকক। এয়া ডাঙৰ ভাগিনে গাড়ী চলাই আছে। আমি এতিয়া হাতা চাৰিআলি পাই গ'লোঁ। এতিয়া আমি যাম, আমি গড়েশ্বৰ লাইন যাম, এইপিনে গুৱাহাটী যায় আৰু এইপিনে মংগলদৈ, আৰু আমি এতিয়া এইপিনে গড়েশ্বৰ যাম। আপোনালোকে যাই যদিও আহক, আমাৰ লগত গড়েশ্বৰ যাব পাৰিব। এয়া আমি গড়েশ্বৰ বজাৰ পাই গ'লোঁ। বৰ ডাঙৰ বজাৰ এইখন গড়েশ্বৰৰ। আপোনালোকে আগতে দেখা নাই যদি আপোনাৰ আজি চাই লওক গড়েশ্বৰৰ বজাৰখন। পিয়ৰ গাহৰি মাংস পায়, মালেদি কিন্তু বেছ জুতি খাবা। এইখন শুক্লেশ্বৰ নদীৰ ব্ৰিজ, আপোনালোকে চাই থাকক। মই ইয়াত ধুনীয়া এখন পাৰ্ক এখন আছে, পাৰ্কখন মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। শুক্লেশ্বৰ ঘাটৰ এইখন হ'ল পাৰ্ক, মানে গুৱাহাটী শুক্লেশ্বৰ নহয়, এইটো গড়েশ্বৰ মানে আগৰ শুক্লেশ্বৰ নদীৰ মানে পাৰৰ এইখন পাৰ্ক। ধুনীয়া লাগে পাৰ্কখন। এইপিনে চিধা বগামাটি যায়। এয়া আমি খোৱাকপুৰ পাই গ'লোঁ। এয়া কইনাৰ বাপেকে আমাক মাতি নিবি আছে। এই ভাগিন আৰু ভিন্দু এতিয়া ঘৰৰ পিনে যাই আছে, পিছে পিছে ময়ো যাই আছোঁ। হাত ভৰি ধুই একদম আমাক ড্ৰয়িং ৰুমত বহিব দিছে, আমি এতিয়া ড্ৰয়িং ৰুমত বহি ৰৈছোঁ। আজি ফাৰ্ষ্ট বিয়াৰ দিন ল'ব আছোঁ, মানে কইনাই আমাক এতিয়া চাহ আনি দিছে, আমি চাহ খাম। চাহ খাই কেনে আৰু পিছত মানে বিয়াৰ দিনৰ কথা আলোচনা কৰিম আৰু কি বা ক'ব লাগে তাকেই টেনশ্যন হৈ আছে, ক'বও নাজানো। আজি প্ৰথম আছোঁ বা আৰু চেষ্টা কৰি চাম কি ক'ব লাগে। এই জিলাপি আছে, গোল্লা আছে, নাৰিকলৰ লাৰু আছে আৰু বিস্কুট এখন আছে। বহুত বস্তু, প্লেটখন মানে ফুল কৰি দিছে, ডাঙৰ প্লেট। এইজনীয়ে হ'ল মোৰ ভাগিন বোৱাৰী, মানে এয়া বিয়াৰ দিন কৰিব আহিছোঁ। এতিয়া আমাক ভাত দিছে, আমি এতিয়া ভাত খাম। এই গৰমত আমাৰ কাৰণে মানে বহু কষ্ট কৰি দালি, মাংস, মাছ, বেঙেনা ভাজি, চব্জি, পাপৰ ভাজি, এই বহুত বনাইছে। ভাত পানী খাই এতিয়া তামোল খালোঁ। বিয়াৰ দিন আমাৰ ঠিক হ'ল, আঘোণৰ হ'ল 20 তাৰিখ আৰু ডিচেম্বৰৰ 7 তাৰিখ। আমি আলোচনা কৰি ল'লোঁ। খুলম গামোচা একোখনেৰে মান ধৰিলে। আমি এতিয়া ঘৰলৈ উভতিম। এয়া আমি ঘৰলৈ উভতিলোঁ, আমি এতিয়া গাড়ীত উঠিলোঁ। সকলোকে বাই বাই। গতিকে গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।